তো কি খবৰ সকলোৱে নিশ্চয় সকলো চাগে ভালে চাগে মোৰো ভালে আৰু সকলোকে অন্য এটা ভিডিঅ'সকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে সোমবাৰ মানে কি কালি দেওবাৰ আছিলে, কালি মানে ভিডিঅ' বনাইছিলোঁ, ব্লগ বনাইছিলোঁ। তো একদম ৰাতিপুৱা বনাবলৈ কালি দেওবাৰ নহ'ল টাইম, সেইকাৰণে আমি কালি এজেগালৈ ফুৰিবলৈ গৈছিলোঁ। জেগাটো হৈছে আমাৰ গোলাঘাট খুমটাই মেলুহালৈ গৈছিলোঁ ফুৰিবলৈ। মেলুহালৈ ফুৰিবলৈ গৈছিলোঁ। মানে তাত মানে ব্লগ বনালোঁ আৰু যাওঁতে বনালোঁ মানে কি ষ্টাৰ্টিঙত বনাবলৈ নহ'ল, একদম মাজৰ পৰা একদম ভিডিঅ'টো বনাইছোঁ। চাব আপুনি শেষলৈকে আৰু প্লিজ নতুনকৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, অল নটিফিকেশ্যন অন কৰি ল'ব, তেতিয়া মোৰ নতুন ভিডিঅ' বনাব সকলোৱে পাই থাকিব। তো মেলুহা জেগাত ক'ব লাগিব একদম সুন্দৰ পৰিৱেশ আৰু একদম পুৰণা বস্তুবোৰ হৈছে মেলুহাত মানে কি ঢেঁকী চেকি পৰা ধৰি কিবা কিবি ঢেৰ একদম পুৰণা বস্তু বা তেওঁলোকে চাব, সকলোৱে একদম চাই ভাল পাব ভিডিঅ'টো একদম। আৰু তাত পাৰ্ক এখনো আছে, ধুনীয়া পাৰ্ক। যদি দূৰণিৰ পৰা চাই আছে ভিডিঅ'টো তেতিয়াহ'লে প্লিজ আপোনালোকে আহক মেলুহালৈ, একদম উপভোগ কৰক। ধুনীয়া বস্তু আছে মেলুহাত একদম। আমাৰ কি জুগিবিলৰ ওচৰতে আছে, জুগিবিলখন চাগে নিশ্চয় নাম শুনিছে। সেই জুগিবিল বেছি দূৰ নহয়, মেলুহালৈ একদম লাগি আছে। মেলুহা জুগিবিল একেই আৰু লাগি একদম ওচৰতে আৰু। তো ভিডিঅ'টো চাব শেষলৈকে আৰু একদম বেছি দেৰি নকৰোঁ আৰু একদম চকে আৰু ভিডিঅ'টো। এতিয়া আৰু ভিডিঅ'টো চাওক কালি ভিডিঅ'টো। আৰু মেলুহাৰ আৰম্ভণি ইয়াৰ পৰা এখন প্ৰথমখন হয় আৰু ভিতৰলৈও আছে আৰু কিবা কিবি ধেৰ থৈ দিছে বস্তু বাহিৰতো, চাই থাকক। আৰু এখন ছেকেণ্ড গেটখন, ইয়াতো কিবা কিবি বস্তু সজাইকৈ থৈছে আৰু এইবোৰ শিকলি থৈ দিছে পূৰা। কিবা কিবি মূৰ্তি শিঙৰ কিবা পহু শিঙি কি নাজানো থৈ দিছে পূৰা। মেলুহাৰ ভিতৰত বহি আছোঁ, দুইটাই মাইনা আছে, মই আছোঁ, বাকী চব এইফালে চাৰিজনকৈ বহি আছে। মেলামৰাত আমাৰ গোলাঘাট মেলামৰাতে মেলুহা অৱস্থিত। একদম ধুনীয়া সুন্দৰ পৰিৱেশ এতিয়া আপোনাৰ উপভোগ কৰি আছোঁ। ভিডিঅ'টো দেখুৱাম অলপ কি আছে মানে বস্তুবিলাক আছে। ভিডিঅ'টো স্ক্ৰীণত চাই থাকিব। আৰু এই মেলুহাৰ ভিতৰ ভাগ, ইয়াতে একদম বস্তু ধুনীয়াকৈ সজাই কৰাই থৈছে আৰু একদম কাপ চাপ বা ধৰি এইফালে কি আছে, সেইফালে খেজুৰী গছো কিবা কিবি আছে। এইটো ধুনীয়াকৈ সুন্দৰকৈ একদম ঢেঁকী এটা সজাই কৰি থৈছে তেওঁলোকে, কিমান দিনৰ হয় নাজানো, কিন্তু প্ৰিণ্ট কৰি ধুনীয়া একদম কালাৰ কৰি থৈছে। আৰু এইফালে যদি চাওঁ, এইফালে চাইকেল এখন থৈছে আৰু এইফালে যদি চাওঁ সোঁফালে, তেতিয়া এখন কুঁহিয়া শাল এখন থৈ দিছে। আৰু এইফালে আৰু ধুনীয়াকৈ কিবা কিবি বস্তু থৈছে, চকী এখন আগৰ পুৰণাকৈ চকীখন থৈছে। তো এইফালে গিলাচ এখনো থৈছে ধুনীয়া ডাঙৰ। তাৰপৰা এইফালে যদি চাওঁ, এইফালে আছে এইটো হাতী এটা আছে। তাৰপৰা এইফালে আছে এখন গৰু গাড়ী এখন আছে। এইখন আগতে গৰুক কিবা দানা দিছে তেনেকুৱা এখন, নামটো নাজানো পাহৰি গৈছোঁ, সেই তেনেকুৱা এখন আছে। আৰু থৈছে কিবা কিবি বস্তু ধেৰ আছে, কিন্তু ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। তো এইখিনিকে আৰু দিছোঁ, অলপ চাই থাকক আপোনালোকে। মেলুহা কথাটো আপোনালোকে গম পালেই চাগে নিশ্চয়। তো আপোনালোকে আহক মেলুহালৈ, গোলাঘাট খুমটাইত অৱস্থিত মেলুহা। তো উপভোগ কৰক, যিবিলাক পুৰণি বস্তু সেইবিলাকে ইয়াত আছে আৰু একদম পূৰা আহি পিনি উপভোগ কৰিব পাৰিব। তো কি আছে বস্তু দেখুৱাই থাকিম আৰু মেলুহাত পিছফালে কিবা কিবি মূৰ্তি আছে। টেলিফোন দেখুৱাই, টেলিফোনটো পুৰণা টেলিফোনটো, এইটো টেলিফোনটো ফোন যায় নাই আকৌ? ফোন নাযায়। খুমটাই এখন পৰি থকা অঞ্চল আছিলে, ইমান ধুনীয়াকৈ বিধায়ক মহোদয়ে ইয়াত সজাইছে। আপোনালোক আহক ইয়াত, এটি আবেলি পাৰ কৰক, এটি মুহূৰ্ত পাৰ কৰক। আপোনালোকে অকলে আহে, আপোনালোকে ফেমিলিৰ লগত আহক, ইয়াত বহুত ভাল পাব। পুৰা গেংটো আহি আছোঁ, মেলুহা চাই কৰি একদম ওলাই গৈ আহিছোঁ বেলেগখন পাৰ্কলৈ। চবেই আছে, এইফালে মাইনা আছে, চাই কৰি এতিয়া বেলেগখন পাৰ্কলৈ গৈ আছোঁ আমি। এতিয়া পূৰা মেলুহাত ইমান ভিডিঅ' কৰা নহ'লে হ'লেও সৰু কৰিছোঁ, দেখুৱাম আৰু ভিডিঅ'বিলাক। তো শেষলৈকে চাই থাকক, আৰু পাৰ্কখন দেখুৱাবলৈ আছে আৰু এপিছত চাই থাকিব। আৰু চেনেলটো নতুন যিসকলে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব দিব, ৰামধেনু। আৰু তেনেকুৱা নতুন ব্লগ পাই থাকিব, ছাপোৰ্ট কৰি যাব। ধন্যবাদ। ওলাইকৈ এতিয়া বেলেগখন পাৰ্কলৈ আহিছোঁ। এতিয়া ইয়াতে অকণ উপভোগ কৰোঁ দৃশ্য। টিকেট কটা আৰম্ভ হৈ গৈছে, টিকেট কাটি আছে, আমি ৰখি আছোঁ। আমাৰ গেংটো টিকেট কাটি আছে। গেংটো দলটো একে কথা আৰু এইটো হয়, টিকেট কাটি আছে, বাইদেৱে টিকেট কটাই দিয়ে, কাটি আছে আৰু
টিকেট চিকেট কাটি পূৰা সোমাই আছে ভিতৰলৈ গৈ আছোঁ আৰু পাৰ্কলৈ। এইখনে পাৰ্কখন মেলামৰা পাৰ্ক হয়। যোগীবাৰী নহয় আকৌ, যোগীবাৰী মানে বেলেগ ফালে যোগীবাৰী আছে। যোগীবাৰী এখন লাইট বুলি ক'লেও বেয়া নহয়। যোগীবাৰী কি এখন? যোগীবাৰী লাইট 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 ইয়ে চিনি পায়। মই আজি আহিছোঁ প্ৰথমলৈ একদম। মানে দলংখন দেখুৱাই দিয়ে, দলংখন যোগীবাৰী হতে। এই আবেলি সময়ত প্ৰাকৃতিক সৌন্দৰ্যতা উপভোগ কৰা একদম ধুনীয়া সময়, জানে একদম ধুনীয়া সময় প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰা এই আবেলি সময়ত। হয় হয়, মানে শান্তি আৰু মনৰ শান্তি, আত্মসন্তুষ্টি। আৰু পাৰ্কতে পূৰা ঘূৰি ফুৰিছোঁ, চাৰিওকাষে ঘূৰি ফুৰিছোঁ। আমাৰ লগৰবোৰে পূৰা ব'ট ৰেচিং কৰি আছে, আমিও ব'টত উঠিম আৰু। এইফালে যোনটো পুখুৰীটো চাইডে ব'ট ৰেচিং হৈ আছে, এই চাইডে ব'ট হৈছে দেখিব, দেখুৱাই যাওক সেইকেইটা ব'ট ৰেচিং। কংগ্ৰেছ পুৰা ব'ট ৰেচিং আছে, আমিও নাও উঠিমগৈ আৰু। আমি তিনিজন আছোঁ, দাদা মই আৰু ভাইটিজন আছোঁ, উঠিম আৰু। এই আগত আছে মানে কাউণ্টাৰটো টিকেট চিকেট কটা হৈ গ'ল, তো এতিয়া উঠিমগৈ, পূৰা ৰেষ্ট খেলিম। এতিয়া আৰু ৰেষ্ট খেলি লওক, তাৰপৰা আমি 3টা ৰেষ্ট খেলিম। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। ব'ৰ্ডত উঠি গ'লোঁ, আমাৰ লগৰবোৰ নামিলে। দাদা আছে এইটো পকনী, এতিয়া ব'ৰ্ড ৰেচিং আমি নকৰোঁ। এতিয়া আমি আৰু অলপ এনজয় কৰিলোঁ, চাৰিকাষে এনজয় কৰিলোঁ। সেইকেইটা লগৰকেইটা সিহঁতি নামিব, ভিডিঅ'টো চাই থাকক আকৌ। অলপ দেখুৱাইছে বিলখন চাৰিকাষে। কেছটো কি হ'ল, আমি ভালকৈ ইমান চিনি নাপাওঁ। আমাৰ দাদাই চিনি পায়, দাদাইতো লগ ধৰিলে আমাক বৈ বোলে আমি যোগীবাৰী নহয় কি মেলুহালৈ যাওঁ বুলি ক'লে। তো আমি ওলালোঁ আৰু মেলুহালৈ। তো মেলুহাত মই আহি পালোঁ, তেওঁ পৰিৱেশটো বহুত সুন্দৰ। তাৰপৰা ওচৰতে পাৰ্কখন আছে, পাৰ্কত সোমাই কৰি পূৰা একদম এনজয় কৰি আছোঁ। তো এইফালে আমাৰ ব'টৰ জেগা পাই গ'লি, পাই মানে আৰু নামিবলৈ বেলেগ মানুহ উঠিব লাগিব আৰু। কি আছে পাৰ্কত সকলো দেখুৱাম আৰু, চাই থাকক শেষলৈকে। পাই গ'লোঁ, আমাৰ নাও আহি আছে। আৰু এয়া পাৰ্কত আছে একদম ধুনীয়াকৈ বস্তুবিলাক সজাই কৰি থৈছে আৰু। এইবোৰ কিবা কিবি সৰু সৰু চেপা আছে, এইটো কি কয় নাজানো নামটো, কিন্তু ঢেৰ কিবা কিবি আছে। পাৰ্ক মানে যোগীবাৰী লাইট বুলি কয় এইখনক, ক'ব লাগিব। এইবিলাক বস্তু কিবি ঢেৰ আছে পাৰ্কত। আপোনালোকে আহিব নিশ্চয়, চাবহি। আমাৰ গোলাঘাট থকাখিনি আপোনালোকে আহিব পাৰে। মেলুহা চাইডে পাৰ্কখন আছে। পুৰা পাৰ্কত চাই কৰি ওলাই আহিলোঁ। এইফালে মাইনা কেনেকুৱা লাগিলে পাৰ্কত? এই মজা, কেনেকুৱা লাগিলে? মজা ঐ কেনেকুৱা লাগিলে? চাই কৰি সকলোৱে ওলাই আহিলোঁ বাহিৰলৈ। আমাৰ দাদাই মানে পাৰ্কখনৰ বিষয়ে মানে আৰু দুআষাৰ ক'ব আৰু। নাই সঁচাকৈ ভাল লাগিল। আজি মেলুহা মেলামৰালৈ আহিলোঁ, লগতে শিশু উদ্যানত সোমালোঁ আৰু মেলুহাত সোমালোঁ। আচলতে প্ৰকৃতিৰে ভৰা এটা প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰা, একদম কম খৰচতে বৰ ধুনীয়াকৈ সৌন্দৰ্যতা এটা সৃষ্টি কৰিছে গোলাঘাটবাসীৰ কাৰণে, সমগ্ৰ অসমবাসীৰ বাবে। আৰু লগতে আমি সৰুপথাৰ সমষ্টিৰ পৰা আহিলোঁ, বিৰাট ভাল লাগিলে। ইয়াৰ যি খুমটাই সমষ্টিৰ মৃণাল শইকীয়াদেৱক, লগতে তেওঁলোকৰ কৰ্মকৰ্তাসকলক আমি আন্তৰিক অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। ইমান এটা সুন্দৰ ব্যৱস্থাপনা কৰাৰ বাবে, যেন ইমান ওচৰতে আহি পেলাই কম খৰচত আহি আমি আজি দেওবাৰৰ আবেলিটো ইমান ধুনীয়াকৈ পাৰ কৰিলোঁ। আৰু আশা ৰাখিছোঁ আমাৰ সমষ্টিটো হওক, আৰু আমি আশাবাদী আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়কজন বহুত কৰ্মপটুতা, বিশেষকৈ তেওঁ এবছৰ হৈছেহে। তেওঁ বিভিন্ন ধৰণৰ কাম আমাৰ মাজত ৰাখিছে, যিখিনি আমি সদায় ভাল পাই গৈছোঁ। আৰু আমি লগত আছোঁ, গোটেইখিনি আমি লগত আছোঁ ইয়াৰ যিখিনি আছে। আৰু আমি ককাই ভাইৰ দৰে ইজনে সিজনক আমি কেতিয়াও এৰি নিদিওঁ। আন্তৰিকতা সদায় থাকিব আমাৰ। আৰু বিধায়কজনৰ লগতো, 2জন বিধায়কৰ লগতে গোলাঘাট সমষ্টিৰ অজন্তা বাইদেউৰ লগতো আমি সদায় আছোঁ। সমষ্টিৰ উন্নয়ন হওক, এনেকৈ প্ৰাকৃতিক সৌন্দৰ্যতাৰে ভৰা সমষ্টিবিলাক, জেগাবিলাক সজাই তোলক, যাতে আমি কম খৰচতে আমাৰ শিশুসকলক, লগতে আমি যাতে আন্তৰিকতাৰে ভৰা এটি আবেলি যাতে খুব ফূৰ্তিৰে পাৰ কৰিব পাৰোঁ। ধন্যবাদ। কেনেকুৱা লাগিলে সকলোৱে? সমষ্টি আৰু ভিডিঅ'তকৈ বেছি দীঘল নকৰোঁ, ইয়াতে সমাপ্ত কৰিব লাগিব। তো সন্ধিয়া হৈ গ'ল, ৰাতি হৈ গ'ল, এতিয়া ভিডিঅ'টো সমাপ্ত কৰোঁ। কি মানে বেছি দেখুৱালোঁ, অলপ হ'লেও দেখুৱালোঁ আৰু। তো নতুনকৈ প্লিজ আপোনালোকে ছাবস্ক্ৰাইব আৰু অল নটিফিকেশ্যন অন কৰি নতুন ভিডিঅ' পাই থাকিব। তো আজিলৈ বাই বাই।